আপুনি আপোনাৰ চেনেলটোৰ নাম কেনেকৈ চেঞ্জ কৰিব আহক আজি আমি ভিডিঅ'টোত শিকিম আপুনি আপোনাৰ চেনেলটো কেনেকৈ নামটো চেঞ্জ কৰিব আমি প্ৰথমতে আপুনি ইউটিউবটো ওপেন কৰি লওক দেখা পাইছে ইন্টাৰফেস ইউটিউবৰ ইন্টাৰফেস তাৰে আপুনি ৰাইট সাইডত এটা ডট দেখিছে হেডত ক্লিক কৰক আৰু দেখিছে ইয়াত মোৰ নামটো বেলেগ আছিল এতিয়া ইয়োৰ চেনেলত যাওক দেখিছে ইয়াৰ নামটো আছিল মোৰ অল ইজ হিয়াৰ ইন আসামিজ আৰু এইসমূহ আছিল মোৰ ভিডিঅ' কিন্তু আমি এতিয়া নামটো চেঞ্জ কৰিম সেটিংছ অপশনত যাওক আৰু ক্লিক কৰক তাতে আপুনি দেখিছে কলমটো যাওক আৰু ইয়াৰ নামটো ফাৰ্ষ্ট নেমটো চেঞ্জ কৰিব পাৰে আপুনি মই কাটি দিছো ইয়াৰ মই নামটো চেঞ্জ কৰিছো টেকনিক্যাল আৰু লাষ্ট নেম দিছো টেকনিক্যাল এণ্ড এডুকেশ্যন মই নামটো চেঞ্জ কৰিছো ইউটিউব চেনেলটো আজিৰ পৰা টেকনিক্যাল আৰু এডুকেশ্যন পাৰপাছৰ ভিডিঅ'সমূহ মই এইটো ইউটিউব চেনেলত দিম তবে নামটো চেঞ্জ কৰি দিছো ওকে মাৰি দিও আৰু আপুনি একো কৰিব নালাগে জাস্ট ওকে মাৰি দিও নেক্সট টেকনিক্যাল এণ্ড এডুকেশ্যন নামটো চেঞ্জ হৈ গ'ল আজি ভিডিঅ'টো আছিল ইমানে যদি ভাল লাগিল শেয়াৰ কৰক লাইক কৰক কমেন্ট কৰক আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই অল অপচনটো সেট কৰি দিয়ক